আগৰ ভিডিঅ'টোত মই আমাৰ ভাষাৰ যিবিলাক উপাদান আছিলে ধ্বনি বৰ্ণ শব্দ পদ বাক্য এইখিনি আমি আলোচনা কৰিছোঁ তাত মোক এটা কমেণ্ট দিছিলে যে বিভক্তি আৰু প্ৰত্যয় সম্পৰ্কে কিছু আলোচনা আগবঢ়াবলৈ যি কি নহওক আজি মই বিভক্তি আৰু প্ৰত্যয় সম্পৰ্কে কিছু আলোচনা আগবঢ়াম কথাটো হ'ল যে বিভক্তি প্ৰত্যয় এই সম্পৰ্কে বিশদভাৱে আলোচনা কৰিবলৈ যোৱাৰ প্ৰাক্ষণত আমি ৰূপ বা প্ৰাকৃতি সম্পৰ্কে কিছু আলোচনা কৰিম প্ৰথমতে আহিছোঁ ৰূপ বা প্ৰাকৃতি ৰূপ বা প্ৰাকৃতি হৈছে ভাষা এটাৰ ক্ষুদ্ৰতম অৰ্থবহ একক কিন্তু আমি যেতিয়া ধ্বনিৰ কথা আলোচনা কৰিছিলোঁ তেতিয়া ধ্বনি আছিলে ভাষা এটাৰ আটাইতকৈ ক্ষুদ্ৰতম একক কিন্তু ধ্বনিবিলাকৰ কোনো অৰ্থ নাছিলে বা ধ্বনিৰ কোনো অৰ্থ নাই কিন্তু ৰূপ বা প্ৰাকৃতি হৈছে ভাষাৰ ক্ষুদ্ৰতম অৰ্থবহ অৰ্থাৎ অৰ্থ থকা একক আমি ইউনিট বুলি কওঁ এই ৰূপ বা প্ৰাকৃতিক আমি দুটা ভাগত ভাগ কৰিছোঁ এটা হৈছে মুক্ত ৰূপ বা মুক্ত প্ৰাকৃতি আৰু আনটো হ'ল যুক্ত ৰূপ বা যুক্ত প্ৰাকৃতি বা সৰ্গ এতিয়া আমি আহিছোঁ মুক্ত ৰূপ আৰু যুক্ত ৰূপ বা সৰ্গ কি মুক্ত ৰূপ বুলি ক'লে আমি ক'ব লাগিব যে যিবিলাক ৰূপ বা প্ৰাকৃতিয়ে নিজাকৈ অৰ্থ প্ৰকাশ কৰিব পাৰে সেইবিলাক ৰূপ বা প্ৰাকৃতিক মুক্ত ৰূপ বা মুক্ত প্ৰাকৃতি বুলি কোৱা হয় মই পুনৰ কৈছোঁ যে যিবিলাক ৰূপ বা প্ৰাকৃতিয়ে নিজাকৈ অৰ্থ প্ৰকাশ কৰিব পাৰে সেইবিলাক ৰূপ বা প্ৰাকৃতিক মুক্ত ৰূপ বুলি কোৱা হয় অৰ্থাৎ অৰ্থ থকা প্ৰতিটো শব্দই একো একোটা মুক্ত ৰূপ বা মুক্ত প্ৰাকৃতি যেনে মানুহ মানুহ গৰু গছ ঘৰ যিমানবিলাক অৰ্থ থকা শব্দ আছে প্ৰত্যেকটাই একো একোটা মুক্ত ৰূপ বা মুক্ত প্ৰাকৃতি আৰু মুক্ত মানে আমি গম পাইছোঁ যে মুক্ত স্বতন্ত্ৰ অৰ্থাৎ নিজাকৈ অৰ্থ প্ৰকাশ কৰিব পাৰে আনহাতে যুক্ত ৰূপ বা সৰ্গ কোনবিলাক আমি তাৰ উত্তৰত ক'ব লাগিব যে যিবিলাক ৰূপ বা প্ৰাকৃতিয়ে নিজাকৈ অৰ্থ প্ৰকাশ কৰিব নোৱাৰে কিন্তু এই মুক্ত ৰূপবিলাকৰ আগত নতুবা পিছত বহি অৰ্থ প্ৰকাশ কৰে সেইবোৰ ৰূপ বা প্ৰাকৃতিকে আমি যুক্ত ৰূপ বা
যুক্ত প্ৰাকৃতি বা সৰ্গ বুলি কওঁ। মই পুনৰ কৈছোঁ যে যিবিলাক ৰূপ বা প্ৰাকৃতিয়ে নিজাকৈ অৰ্থ প্ৰকাশ কৰিব নোৱাৰে কিন্তু মুক্ত ৰূপবিলাকৰ আগত নতুবা পিছত বহি অৰ্থ প্ৰকাশ কৰিব পাৰে সেইবিলাক ৰূপ বা প্ৰাকৃতিকে যুক্ত ৰূপ বা যুক্ত প্ৰাকৃতি বা সৰ্গ বুলি কোৱা হয়। যেনে তো, জোপা, বোৰ, বিলাক, আদি। এইবিলাক হৈছে একো একোটা যুক্ত ৰূপ বা যুক্ত প্ৰাকৃতি বা সৰ্গ। আৰু কেতিয়াবা কি হয় আমি কৈছোঁ যে এইবিলাকে কি নিজাকৈ অৰ্থ প্ৰকাশ কৰিব নোৱাৰে কিন্তু এই মুক্ত ৰূপবিলাকৰ আগত বা পিছত বহি অৰ্থ প্ৰকাশ কৰিব পাৰে। ঠিক অনুৰূপ ধৰণে আকৌ আছে বে, বদ, আও, নি, আদি। এই যে মই ইয়াৰ তো শব্দটোৰ আগত যে মই চিন দিছোঁ তাৰমানে কি ইয়াত এটা মুক্ত ৰূপ আছে, ইয়াৰ আগত যে দিছোঁ ইয়াৰ আগত এটা মুক্ত ৰূপ আছে সেইকাৰণেতো চিন দিয়া হৈছে। ঠিক অনুৰূপ ধৰণে মই ইয়াৰ আও শব্দটোৰ পিছত চিনটো দিছোঁ মানে কি এই যুক্ত ৰূপটোৰ পিছত এটা মুক্ত ৰূপ আছে বা নি, বে, বদ এই প্ৰত্যেকবিলাকৰ যে পিছত চিনটো দিছোঁ তাৰমানে কি তাৰ পিছত এটা মুক্ত ৰূপ আছে। এতিয়া আমি আহিছোঁ যে ধৰক মানুহ, ইয়াত লিখিলোঁ মানুহ, মানুহ আমি ইয়াত দিলোঁ কি তো, মানুহটো মানে কি ইটো হৈছে মুক্ত ৰূপ, ই স্বতন্ত্ৰ, ই নিজাকৈ অৰ্থ প্ৰকাশ কৰে আৰু তোটো হৈছে যুক্ত ৰূপ বা সৰ্গ। ঠিক তেনেদৰে আমাৰ কেতিয়াবা এই যুক্ত ৰূপবিলাক আকৌ পাছতো বহে আগতো বহে, যেনেকৈ ইয়াত পিছত বহিছে যুক্ত ৰূপটো ঠিক তেনেদৰে কেতিয়াবা আগতো বহে। যেনে ধৰক মাত, মাত ই হৈছে মুক্ত ৰূপ আৰু কেতিয়াবা আগত বহে নিমাত, নিমাত ই হৈছে মুক্ত ৰূপ, নিটো হৈছে যুক্ত ৰূপ। তো যুক্ত ৰূপবিলাক কেতিয়াবা পিছত বহে, এই মুক্ত ৰূপ মানুহ শব্দটোৰ পিছত বহিছে যুক্ত ৰূপটো আৰু কেতিয়াবা কি হয় মূল শব্দটোৰ আগত বহে, যেনেকৈ ইয়াত মাত লিখিছোঁ ইয়াৰ আগত বহিছে। বা ঠিক তেনেদৰে বদ, ইয়াৰ পিছত আমি যদি লিখোঁ বদনাম, নামটো মুক্ত ৰূপ আৰু বদটো যুক্ত ৰূপ। ঠিক তেনেদৰে আইন, বেআইন, আও, আওবাট এইবিলাক মানে কি মুক্ত ৰূপবিলাক কেতিয়াবা পিছত বহে আকৌ কেতিয়াবা আগত বহে। ঠিক তেনেদৰে এই যুক্ত ৰূপবিলাকৰ নিজা কোনো অৰ্থ নাই, এইবিলাকে কি কৰে এই মুক্ত ৰূপবিলাকৰ আগত নতুবা পিছত বহিহে অৰ্থ মানে ওলায়, এনে নিজাকৈ কোনো অৰ্থ প্ৰকাশ কৰিব নোৱাৰে। মুক্ত ৰূপ অবিহনে এই সৰ্গবিলাকৰ বা যুক্ত ৰূপবিলাকৰ নিজা কোনো অৰ্থ নাথাকে আৰু মুক্ত ৰূপৰ লগত বহিলেহে আগত হওক বা পিছত পাছত হওক তেতিয়াহে ইয়াৰ অৰ্থটো ওলায়। এতিয়া আমি এই যুক্ত ৰূপবিলাকক আমি ব্যৱহাৰটো দেখাই দিছোঁ। ধৰক ইংৰাজী ভাষাত আমি দেখাই দিছোঁ লাইক, লাইক ই হৈছে এটা মুক্ত ৰূপ
ইয়াৰ পিছত বহিছে লাইকলি, ই হৈছে যুক্ত ৰূপ। ঠিক তেনেদৰে আন, ই হৈছে যুক্ত ৰূপ, ই হৈছে মুক্ত ৰূপ। আশা কৰিছোঁ আপোনালোকে বুজি পাইছে এইখিনি যে লাইক শব্দটো হৈছে মুক্ত ৰূপ, টো হৈছে যুক্ত ৰূপ আৰু আনটো হৈছে যুক্ত ৰূপ। তো মই কৈছোঁ আগতে যে যুক্ত ৰূপবিলাক কেতিয়াবা সৰ্গবিলাক কেতিয়াবা আগত বহে, কেতিয়াবা পিছত বহে। গতিকে এই যে আগত বহিছে আনটো, ই হৈছে উপসৰ্গ আৰু যে পিছত বহিছে সেইটো হৈছে অনুসৰ্গ। আমি আকৌ আলোচনালৈ গৈছোঁ। এতিয়া আহিছোঁ এই যুক্ত ৰূপ বা যুক্ত প্ৰাকৃতি বা সৰ্গবিলাকক আমি দুটা ভাগত ভাগ কৰিছোঁ প্ৰধানত। আৰু এই ভাগটো আমি অৱস্থানৰ ফালৰ পৰা ভাগ কৰিছোঁ, মানে স্থিতি কি মানে ঠাইত আছে, আগত আছে নে পিছত আছে, সেই স্থিতিলৈহে আমি ভাগ কৰিছোঁ। তো এই আমি যে অৱস্থানৰ পৰা ভাগ কৰিছোঁ, ইয়াক আমি দুটা ভাগত ভাগ কৰি দেখাইছোঁ। এটা হৈছে বিভক্তি, আৰু আনটো হৈছে প্ৰত্যয়। প্ৰত্যয়ক আমি সৰ্গ বুলিও কওঁ। যদি যুক্ত ৰূপ বা সৰ্গ, আমি প্ৰত্যয়কো আমি সৰ্গ বুলিও কওঁ। এতিয়া আমি ভাগ কৰিলোঁ কি এই যুক্ত ৰূপ বা যুক্ত প্ৰাকৃতি বা সৰ্গবোৰক আমি দুটা ভাগত ভাগ কৰিছোঁ। এটা হৈছে বিভক্তি, আনটো হৈছে প্ৰত্যয়। এতিয়া দুয়োটাৰ মাজত বিভক্তি আৰু প্ৰত্যয়, এই দুয়োটাৰ মাজত আমি যদি সাদৃশ্য উলিয়াব যাওঁ, আমি প্ৰথমতে ক'ব লাগিব বিভক্তি আৰু প্ৰত্যয় দুয়োটা কি যুক্ত ৰূপ। প্ৰথমটো হৈছে কি বিভক্তি আৰু প্ৰত্যয় দুয়োটাই যুক্ত ৰূপ। আকৌ যদি আমাক সাদৃশ্য ক'ব দিয়ে, আমি তেতিয়া ক'ব লাগিব যে বিভক্তি আৰু প্ৰত্যয় দুয়োটাই মুক্ত ৰূপৰ লগত যোগ হয়। তাৰপিছত যদি আমি আকৌ এটা কওঁ যে বিভক্তি আৰু প্ৰত্যয় দুয়োটাৰে কি দুয়োটাই নিজাকৈ অৰ্থ প্ৰকাশ কৰিব নোৱাৰে। কেতিয়াবাৰে এই মুক্ত ৰূপবিলাকৰ আগত বা পিছত বহিলেহে অৰ্থ প্ৰকাশ কৰিব পাৰে। এইকেইটা হৈছে বিভক্তি আৰু প্ৰত্যয়ৰ সাদৃশ্য। ঠিক তেনেদৰে বিভক্তি আৰু প্ৰত্যয়ৰ মাজত পাৰ্থক্যও আছে। কেনেকুৱা পাৰ্থক্য যে বিভক্তিয়ে ইয়াৰ কাম হৈছে বাক্য, মানে কি এটা শব্দৰ পিছত আন এটা শব্দৰ যিটো সম্পৰ্ক, পাৰস্পৰিক সম্পৰ্ক, সেই সম্পৰ্কটো স্থাপন কৰে এই বিভক্তি। অৰ্থাৎ বিভক্তিৰ কাম হ'ল বাক্য শব্দ বিন্যাসগত, আনহাতে প্ৰত্যয়ৰ কাম হৈছে কি শব্দ সাধন। অৰ্থাৎ বিভক্তি যদি এটা শব্দত যোগ হয় তেনেহ'লে তাৰ অৰ্থৰ কোনো পৰিৱৰ্তন নহয়, মাত্ৰ ৰূপটোৰহে পৰিৱৰ্তন হয়। যেনে মই দেখাই দিছোঁ ৰাম, ই এটা শব্দ, বিশেষ্য শব্দ। এই ৰাম শব্দটোত যদি আমি বিভক্তি যোগ দিওঁ, যোগ এই প্ৰথমা বিভক্তিৰ চিন দিছোঁ, সমান কি হ'ব ৰামী। গতিকে আমি কি কৰিছোঁ যে বিভক্তি যেতিয়া যোগ দিছোঁ শব্দটোত, তেতিয়া আমি কি হৈছে ৰামৰ পৰা এটা নতুন ৰূপ পাইছে, সেইটো হৈছে কি ৰামে। কিন্তু তাৰ কোনো অৰ্থৰ পৰিৱৰ্তন হোৱা নাই। আমি ৰাম বুলি কওঁতে যিজন ব্যক্তিক বুজিছোঁ, ৰামী বুলি কোৱাৰ লগে লগে আমি সেইজন ব্যক্তিকে বুজিছোঁ। কিন্তু এই যে এই বিভক্তিটো দিছোঁ, তাৰ কাৰণ কি তাৰ পিছৰ যিটো শব্দ, সেই শব্দটোৰ লগত কি এটা সম্পৰ্ক স্থাপন কৰিব, আৰু সেইটোৱে হৈছে বিভক্তিৰ কাম। আনহাতে আমি প্ৰত্যয় লৈ আহিছোঁ। যেতিয়া শব্দ এটাত প্ৰত্যয় যোগ হয় তেতিয়া কি হয়, তাৰ ৰূপটোতো পৰিৱৰ্তন হয়,
তাৰ লগে লগে আকৌ এক নতুন অৰ্থবাচক শব্দ অৰ্থাৎ এক নতুন অৰ্থপূৰ্ণ শব্দ সি কি কৰে সাধন কৰে বা গঠন কৰে যেনে ধান এটা শব্দ আৰু এই ধান শব্দটোৰ লগত যেতিয়া আমি প্ৰত্যয় যোগ দিম অনি এই প্ৰত্যয়টো যেতিয়া যোগ দিম আমি সমান পাম ধাননি গতিকে চাওক বিভক্তি যোগ দিয়াৰ লগে লগে মাত্ৰ ৰূপটোৰ পৰিৱৰ্তন হৈছিলে অৰ্থৰ কোনো পৰিৱৰ্তন হোৱা নাই কিন্তু ইয়াত চাওক যেতিয়া আমি ধান শব্দটোৰ লগত প্ৰত্যয় যোগ দিছোঁ ৰূপটোৰো পৰিৱৰ্তন দেখিছোঁ তাৰ লগে লগে অৰ্থটোৰো পৰিৱৰ্তন দেখিছোঁ মানে কি কৰিছে ধানৰ লগত অনি প্ৰত্যয়টো যোগ দিয়াৰ লগে লগে ধাননি পাইছোঁ মানে কি ধান বুলি কোৱাৰ লগে লগে আমি এটা বীজক বুজিছোঁ বা বহুত ধানৰ সেই বীজটোক বুজিছোঁ কিন্তু ধাননি বুলি কোৱাৰ লগে লগে গোটেই খেতি পথাৰখনক আমি বুজিছোঁ গতিকে কি কৰিছে অৰ্থ সাধন কৰিছে বা অৰ্থ পৰিৱৰ্তন সাধন কৰিছে এইখিনিয়ে এতিয়া আমি প্ৰত্যয়ৰ ভাগটোলৈ আমি আহিছোঁ প্ৰত্যয় বা আমি সৰ্গ বুলিও কওঁ প্ৰত্যয় বা সৰ্গ বুলি কওঁ এই প্ৰত্যয় বা সৰ্গ আমি অৱস্থানৰ ফালৰ পৰা স্থিতিৰ ফালৰ পৰা আমি কি কৰিছোঁ দুটা ভাগত ভাগ কৰিছোঁ মই আকৌ কৈছোঁ যে প্ৰত্যয় বা সৰ্গক আমি অৱস্থা বা স্থিতি যে আগত বহে নে পিছত বহে এই স্থিতিৰ ফালৰ পৰা আমি এই প্ৰত্যয়বিলাকক আমি দুটা ভাগত ভাগ কৰিছোঁ এটা হৈছে পূৰ্ব প্ৰত্যয় বা উপসৰ্গ আৰু আনটো হৈছে পৰপ্ৰত্যয় বা অনুসৰ্গ তো চাওক পূৰ্ব প্ৰত্যয় কোনবিলাক যিবিলাক প্ৰত্যয়ে মূল শব্দটোৰ আগত বহে মই আগতে উদাহৰণ দিলোঁৱেই সেইকেইটা হৈছে পূৰ্ব প্ৰত্যয় যে পূৰ্ব প্ৰত্যয় বা উপসৰ্গই কি হয় মূল শব্দটোৰ আগত বহে সংস্কৃত ভাষাত 20টা আছে 20টা প্ৰ পৰা অপ নি সম এনেকৈ ঠিক তেনেদৰে পৰপ্ৰত্যয় বা অনুসৰ্গ মূল শব্দটোৰ পিছত বহে গতিকে আমি ইয়াত কি ক'ব প্ৰত্যয়ক ইংৰাজীত ক'ব এফিক্স হৈছে সৰ্গ বা প্ৰত্যয় আৰু তাক যে আমি ভাগ কৰিছোঁ পূৰ্ব প্ৰত্যয় বা উপসৰ্গ তাক কোৱা হ'ব প্ৰিফিক্স মানে আগত বহে আৰু এইটো হৈছে পৰপ্ৰত্যয় তাক কোৱা হ'ব ছাফিক্স এইটো হৈছে এফিক্সৰ ভাগ দুটা পালোঁ আমি এটা হৈছে পূৰ্ব প্ৰত্যয় উপসৰ্গ যিটো কোৱা হয় ইংৰাজীত প্ৰিফিক্স আৰু এইটো হৈছে ছাফিক্স অৰ্থাৎ পৰপ্ৰত্যয় বা অনুসৰ্গ এইখিনিয়ে এতিয়া আমি পূৰ্ব প্ৰত্যয় বা উপসৰ্গ মই আগতে ক'লোৱে কেইটামান যে দখল বেদখল বেটো আগত বহিছে বা হজম বদ হজম মাত নিমাত আগত বহিছে এইবিলাক হৈছে পূৰ্ব প্ৰত্যয় বা উপসৰ্গ আৰু পৰপ্ৰত্যয় বুলি ক'লে মানুহজন মানুহটো হৈছে মুক্ত ৰূপ আৰু জন্তু হৈছে পৰপ্ৰত্যয় বা ঠিক তেনেদৰে ধান যোগ অনি ধাননি অনিটো কি হ'ব পৰপ্ৰত্যয় বা বেগ যোগ আই বেগাই আইটো হ'ব পৰপ্ৰত্যয় এই যে পিছত বহে
এই যে পৰৰ প্ৰত্যয় বা অনুসৰ্গ তাক আমি আকৌ দুটা ভাগত ভাগ কৰোঁ। এটা হৈছে কৃত প্ৰত্যয় আৰু আনটো হ'ল তদ্ধিত প্ৰত্যয়। যি কি নহওক ইয়াৰ পিছত আমি কৃত প্ৰত্যয় আৰু তদ্ধিত প্ৰত্যয় সম্পৰ্কে আলোচনা কৰিম। আপোনালোকে ভিডিঅ'কেইটা চাই থাকিব। আশা কৰোঁ আপোনালোকে ইয়াৰ পৰা কিঞ্চিত পৰিমাণৰ হ'লেও উপকৃত হ'ব। যি কি নহওক আজিলৈ ইয়াতে সামৰিছোঁ।